নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল। সো বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ আসাম ডিএমই ৰিক্ৰুটমেন্ট যেটো ওলাইছে এটাতে এপ্লাই কৰিব পাৰিব য'ত আমাৰ নগাঁও মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ, ধুবৰী মেডিকেল কলেজ আৰু কোকৰাঝাৰ মেডিকেল কলেজত আপোনালোকে ৰিক্ৰুটমেন্ট পাব। সো ফ্ৰেন্ডছ এই চাৰিখন মেডিকেল কলেজত আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু চাৰিখন বেলেগ কৰিব লাগিব নেকি? সো চাৰিখন বেলেগকে কৰিব নালাগে, আপোনালোকে এটা কম্বাইন্ড এপ্লিকেশন ফর্ম ফিল আপ কৰিলে আপোনালোকৰ হৈ যাব। সো এইটো ভিডিঅ'ত আপোনালোকক এজ কিমান লাগিব, কোৱালিফিকেশন কি লাগিব আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব আৰু লাষ্ট ডেট কিমান হ'ব এই হবিশেষ আপোনালোকক জনাম। সো ফ্ৰেন্ডছ ইয়াতে আপোনালোকৰ গ্ৰেড 3 টেকনিক্যাল, নন টেকনিক্যাল আৰু গ্ৰেড 4 এইবোৰ গ্ৰেডত আপোনালোকে এপ্লাই কৰিব পাৰিব। য'ত ফ্ৰেন্ডছ টোটাল ভেকেন্সি আছে 2008। সো 2008টা পোষ্ট আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। সো ফ্ৰেন্ডছ ইয়াতে ডিএমই আসামে ৰিক্ৰুটমেন্টখন পাতিব। সো ডিএমই হৈছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। সো ফ্ৰেন্ডছ এই চাৰিখন কলেজ যেহেতু নতুনকৈ আৰম্ভণি হ'ব গৈ আছে, সো এই চাৰিখন পোষ্টত ফ্ৰেছ পোষ্ট আপোনালোকে পাব। সো ফ্ৰেন্ডছ ইয়াতে আহিছো কি পোষ্টত কিমান পোষ্ট আছে। সো ফ্ৰেন্ডছ ইয়াতে গ্ৰেড 3 টেকনিক্যালত আপোনালোকৰ 1031টা পোষ্ট আছে। সো ফ্ৰেন্ডছ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? সো ফ্ৰেন্ডছ ইয়াতে কথাটো হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট টু পোষ্ট ভেৰি কৰে, ঠিক আছে। টেকনিক্যালত বহুত ধৰণৰ পোষ্ট থাকে, আপোনালোকে গম পায় ইয়াতে আইচিইউ টেকনিচিয়ান, এনেস্থেটিক টেকনিচিয়ান। সো এইবোৰ সকলোৰে বেলেগ কোৱালিফিকেশ্যন হয়। সো ইয়াতে কি কোৱালিফিকেশ্যন, ইয়াতে ক্লিক হেয়াৰ, ইয়াতে চাব পাৰে আপোনালোকে ক্লিক হেয়াৰ টু চেক, ইয়াতে ক্লিক কৰিলে আপোনালোকে চাব পাৰিব। আৰু ফ্ৰেন্ডছ এইটো ৱেবছাইটৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে এইটো আৰ্টিকেল ওলাই ল'ব পাৰিব। সো ইয়াতে আহক আমি আপোনালোকক দেখাও কি পোষ্ট লাগিব। সো ফ্ৰেন্ডছ ইয়াতে চাব পাৰে এইফালে আপোনালোকৰ পোষ্টবোৰ দিয়া আছে আৰু এইফালে আপোনালোকৰ কোৱালিফিকেশ্যন দিয়া আছে। সো ইয়াতে মই স্ক্ৰল ডাউন কৰিছোঁ, আপোনালোকে ভিডিঅ'খন পাছ কৰি ইয়াতে কি কোৱালিফিকেশ্যন লাগিব ইয়াতে আপোনালোকে চাব পাৰিব। সো এই সকলোবোৰ পোষ্টে গ্ৰেড 3 টেকনিচিয়ান পোষ্ট হয়, ইয়াতে আপোনালোকে চাব পাৰে। সো এইখিনিয়ে আপোনালোকৰ গ্ৰেড 3 টেকনিচিয়ান পোষ্ট। সো ফ্ৰেন্ডছ ইয়াতে আপোনাৰ সেকেন্ড যেটো ক্যাটাগৰী আছে এইটোত আহিছো। সেকেন্ড ক্যাটাগৰীটো হৈছে গ্ৰেড 3 নন টেকনিক্যাল। সো ফ্ৰেন্ডছ ইয়াতে গ্ৰেড 3 নন টেকনিক্যালত আপোনালোকৰ 320টা পোষ্ট আছে, য'ত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ভেৰি কৰে পোষ্ট টু পোষ্ট। ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব সকলোবোৰ। সো ইয়াতে মই এবাৰ দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'টো পাছ কৰি আপোনালোকে চাব পাৰিব। সো ফ্ৰেন্ডছ ইয়াতে এইখিনিয়ে পোষ্ট গ্ৰেড 3 নন টেকনিক্যালত। সো ফ্ৰেন্ডছ ইয়াতে গ্ৰেড 4ত কি পোষ্ট আছে, কিমানটা পোষ্ট আছে, কোৱালিফিকেশ্যন কি আছে এই বিষয়ে আপোনালোকক দেখাই আছো। সো ইয়াতে টোটাল পোষ্ট আছে আপোনালোকৰ গ্ৰেড 4ত 657টা পোষ্ট আছে, য'ত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। ইয়াতে পোষ্ট টু পোষ্ট ভেৰি কৰিব। সো ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে এইবোৰ চাব পাৰিব। সো গোটেইবোৰ আপোনালোকৰ 8 পাছে হয়, ভেৰি নকৰে একচুৱেলি। সো এইবোৰ গোটেইকেইখন আপোনালোকৰ 8 পাছ যদি আপোনালোকে কৰিছে গ্ৰেড 4ত এপ্লাই কৰিব পাৰিব। সো ফ্ৰেন্ডছ ইয়াতে কথাটো হ'ল ইয়াতে লাষ্ট ডেট কিমান হ'ব আৰু ষ্টাৰ্ট কেতিয়া হ'ব। সো ইয়াতে ইম্পৰ্টেণ্ট ডেটছবোৰ ইয়াতে আপোনালোকে চাব পাৰিব, য'ত ষ্টাৰ্টিং ডেট আমাৰ 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব গৈ আছে ডিএমই ৰিক্ৰুটমেন্ট। লগতে এইটো আপোনাৰ লাষ্ট ডেট হ'ব 22 ফেব্ৰুৱাৰী। সো ইয়াতে পলম নকৰাকৈ আপোনালোকে 7 ফেব্ৰুৱাৰীৰ পৰা এপ্লিকেশ্যনটো আৰম্ভ হৈ যাব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। সো ফ্ৰেন্ডছ ইয়াতে কেনেকৈ আপোনালোকে এপ্লাই কৰিব, সো এইটো পেজৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে ইয়াতে অহাৰ পিছত ইম্পৰ্টেণ্ট লিংকছ ইয়াতে দেখা পাব, তাতে অনলাইন এপ্লাই লিংক। সো ইয়াতে 7 তাৰিখ বুলি লিখা আছে। সো ইয়াতে আপোনালোকে ক্লিক হেয়াৰ বুলি আহি যাব যেতিয়া এপ্লিকেশ্যনটো মুকলি হ'ব। সো ফ্ৰেন্ডছ ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰি আপোনাৰ অফিচিয়েল এপ্লিকেশ্যন পৰ্টেলটো অপেন হ'ব, য'ত আপোনালোকে ৰেজিষ্টাৰ কৰি আপোনাৰ ডিটেইলছবোৰ ফিল কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। সো কেনেকৈ এপ্লাই কৰিব, কি ডকুমেন্টছ লাগিব এই বিষয়ে আমি নেক্সট এটা ভিডিঅ'ত আপোনালোকক জনাম। সো চেনেলখন সাবস্ক্ৰাইব কৰি থব।
সো ফ্ৰেণ্ডছ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিছে যদি সহায় কৰিছে চেনেলখন সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিঅ'